স্বাগতম জনাইছোঁ। তো আজি বিকাশৰ বিয়া, তো দেখিছোঁ বলক বাকীখিনি। আজি বিয়া কেনে পৰিষ্কাৰ এই বলা 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 এই বলা, দেৰি কৰি লাভ নাই। ঐ ইন্দু কি কি আনবি ইন্দু সুন্দৰ সুন্দৰ এখন আকৌ কম মানে এৰে বিছৰা কালৰ ৰবাটো তোমাৰো কিনো হ'ব হ'ব মোৰ হ'ব ফিক্স একদম। তো গাইস মানে এতিয়া আমি যাই আছো বোমা কিনবা। তো দেখি আছো অদিন আছে ৰাতুল দা কি কবা তামাম বোমা মাৰিম আজি। হা বিকাশৰ বিয়া বুলি তামাম বোমা মাৰিম, বোমা মাৰবা লাগব। তো এতিয়া মানে বোমাখিনি কিনি লওঁ আমি, দেখি আছো কি কি বোমা কিনো আমি। তাৰপিছত আছে আমাৰ গাড়ীখন সজাবৰ কাৰণে ফুল কিনবা লাগব আৰু আৰু কি একবাৰ চুলিত গোৱাটা ল'ব লাগিব ন, তাৰ চুলিত থিয়া কৰে তাৰ কাৰণে তো দেখি আছো চাই দিয়ক আপোনালোক। ফাইনেলি গাইজ বোমা লৈ ললো, মোটামুটি 50,000 মান তাৰ বোমা লৈ ললো। ইটোৰ পৰা বোমা মাৰবা লাগব আজি ৰাস্তা দি গম পাব লাগব যে বিকাশৰ বিয়া 50,000 তাৰ বোমা ধেমালি। তো দেখি আছো বলক, অলপতো দেখিছো আৰু দেখি আছো ডিক্কি ফুল হৈ আছে মানে আমাৰ দেখি আছে দেখি নজৰলাকে। ফাইনেলি গাইজ এতিয়া লওঁ আমি ফুল আৰু ৰাতুল দাই মানে কি হব ৰাতিপুৱা মণ্ডপ বনাই বনাই পুৱা ঘুমাইছো। টোপনিয়ে মাৰি আছে উঠে উঠে আনবা লগা হৈছে। বলা বলা ফুলটো লওঁ ৰাতুল্লা বাজাৰ কৰাতে বিয়াই হ'ব। তাকেতো এই আমি 10টা তেল ছিলো, বেছি বজাৰো নাছিল। এই বিকাশে কি কৰে মাজে মাজে কি কৰে কৈ আছে একবিধ বস্তু লবাতে একবিধৰ পইচা মাৰে, একবিধ বস্তু লবাতে পইচা মাৰে একবিধৰ, মানে একবিধ পইচা দিয়াতে মানে আধা ঘণ্টা ৰখি যাকবা লাগে। এদিন ললো কাপোৰ ফুল গাড়ীত সজাবৰ কাৰণে আৰু পিছফালে যে বোমা। তো এদিনটো অলপ ষ্টাইল কৰিবৰ কাৰণে লৈছো আমি গোটেই মাহানে, হয় না কি দৌৰক ৰিলটো শান্তি মতে কোনবা নাই। হা আৰু হৈছে তই আৰু যায় 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 এই গুছ মাই দে দাদা সুমাই দি হে দাদা সুমাই দি হে হে দাদা কিস মজা বয়া ধনুষ 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 পেটলুস কেনে লোক দিছে এই বোকা হল লোক কে দিছে না এনে 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 নামরে তাক মাইনা কয় কি মাইনা কা তাকে নামরে এনে মাইনা দিনতে খাইছে নেকি আজি দৰা হৈছো কাৰণে বাছি শুন আজি দৰা কাৰণে বাছি আছে। যদি মই আগৰ পজিশনত থাকলো কি কামছা নাই কে কামছা করছলি মি দেখ মই আগৰ আজি 1000 টাকা মানে গিছি বারবারিও না উলঙ্ঘন চলো কিজি এ রাস কিজি ভয় লাগছে নাকি ভাল লাগছে দিন দেখে নিয়ম কৰি আছে, দৰাৰ নখ কাটি দি আছে ভায়াকে। তাৰ দিন বাংনা লৈ দিছি গলত, তাৰপিছত গা ধুৱাক লৈ যাই আছে দৰাক। আৰু মই অলপ গা ধুৱাই দিলো ৰ'ব ইয়াক। 50 টাকা দিছি মাত্ৰ 50 টাকা দিছি। দেখোন দৰাৰ গাড়ী মানে ৰেডি হৈ আছে আৰু কৰি আছে কোনে আমাৰ চোৰে বোমা চব বোমা কাটে গান মাৰি। তো ফাইনেলি দৰা ওলাই আছে দেখেন আজি এক দালাতে আব কোন ভাই ভাই বিয়াত মানে
পয়সা ব্যাপার হচ্ছে হ্যাঁ পয়সা ব্যাপার A few moments later. তো গাইস ৰাতি তো বিয়া পাতি আহিলাকে বিকাশ যায় তো আজি ৰাতিপুৱাই মানে এই বৰষুণৰ তাণ্ডৱ চাওকচোন পেণ্ডেলৰ অৱস্থা কালি বৰষুণ দিলে কি হ'ল হয় হা তো কালি ৰিচিপশ্যন আছে বিকাশ দাৰ তো কি হয় এতিয়া চাওঁ ৰ'ব পেণ্ডেলৰ অৱস্থা কেনেকৈ যাব লগা হৈছে পানীয়ে পানী তো এতিয়া আহি গ'লোঁ মাছ নিবা আৰু মাছগিলা জুখি কাটবা লাগে দিলোঁ মোটামুটি 2 ঘণ্টামান লাগব বোলে আৰু এই মানুহটো চাওকচোন কি ষ্টাইলত মাছ কাটি আছে বোলে একদম দাখন লাহেকৈ লাগে দিব বাকালটো উঠি যায় তো ফাইনেলি গাইছ মাছখিনি লৈ ল'লোঁ বিয়াত পূৰা ফুল লাগি আছোঁ বনাই কিছুমান শ্বট তো ৰাতিপুৱাই উঠি তো তামাম বৰষুণ য'তে মানে খোৱা জেগাটো আছিল সেইখিনিতো পূৰা পানী উঠি একদম অৱস্থা নাই গাইছ তো নতুন জেগা কিবা ভাবি আছিল মানে মই নিবা আহিলোঁ মাছটো তো মই লৈ কিনে এতিয়া টেম্পুত উঠি দিছোঁ আৰু বিকাশে ফোন মাৰলাক যে ৰিচিপশ্যনৰ কাপোৰযোৰা মানে সৰু কৰিব দিছিল ফিটিং কৰিব দিছিল মানে এইযোৰা লৈ আহিবা ক'লাক তো এইযোৰা লৈ আহিলোঁ তা বাকী কি হৈছে এদিন দেখাম বোলক তো বৰষুণ অলপ কমছে ডেকৰেশ্যনৰ কাম চলি আছে এতিয়া তো এদিন পানী উঠছে অলপ তথাপিও চাই লওঁ ৰাতিপুৱাক লেকিন কি হয় কালি ফুল আয়োজন হৈ আছে এদিনত এই মোটামুটি যাত্রা সুন্দর ভাই ব্লগ বানিয়েছি এত আপলোড